1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ চাম গছৰ গুৰিত, সেইকাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। আৰু এনেকৈ বেগবোৰ বনাই মেটেকাৰে, আপোনালোকে দেখুৱাইছোঁ মেটেকাৰে বনাই ছবিবিলাক কালাৰ চালাৰ কৰি। গাইজ আপোনালোকে দেখি আছে বিশ্ববিখ্যাত মুখাশিল্প চামগুৰি সত্ৰখন। এইখনেই হ'ল চামগুৰি সত্ৰখন। চামগুৰি সত্ৰ পালোঁ, সেইখনে হ'ল চামগুৰি সত্ৰ। আপোনালোকে দেখি আছে, মই এতিয়া চামগুৰি সত্ৰত। গাইজ ফাইনেলি আমি চামগুৰি সত্ৰ পাই গ'লোঁ। এই আপোনালোকে দেখি আছে মুখাশিল্পবোৰ। চামগুৰি সত্ৰৰ মুখাশিল্পবোৰ আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ। আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ চামগুৰি সত্ৰৰ মুখাশিল্প। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাটিকালি প্ৰায় 929 বৰ্গ কিলোমিটাৰ। এয়া আপোনালোকে দেখি আছে মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পবোৰ। চাই থাকিব আগলৈ। এইখনেই হ'ল চামগুৰি সত্ৰৰ মুখাশিল্পবোৰ। ডক্টৰ APJ আব্দুল কালামে সত্ৰাধিকাৰীক ৰাষ্ট্ৰ পুৰস্কৃত কৰিছিল। এই আপোনালোক দেখুৱাই আছোঁ। এইখনেই হ'ল পৃথিৱীৰ বিশ্ববিখ্যাত মুখাশিল্প চামগুৰি সত্ৰখন। আমাৰ পৰিয়ালবৰ্গসকল এইবোৰ আপোনালোকে দেখি আছে। গাইজ মই এতিয়া আছোঁ চামগুৰি সত্ৰত বৰ্তমান মুখাশিল্পত। আপোনালোকে দেখি আছে, সম্পূৰ্ণ দেখুৱাই আছোঁ মুখাশিল্পবিলাক। গাইজ আপোনালোকে দেখি আছে এইটো বৃহৎ ডাঙৰ সাপডাল। এইডালে হ'ল মুখাশিল্পৰ আটাইতকৈ ডাঙৰ সাপডাল। গাইজ চাই থাকিব আগলৈ চামগুৰিৰ মুখাশিল্পবোৰ। এইখনেই হ'ল চামগুৰিৰ বিশ্ববিখ্যাত মুখাশিল্পখন। আৰু এইবোৰ সত্ৰাধিকাৰীক পুৰস্কৃত কৰা এৱাৰ্ডবোৰ। এইবিলাক মেটেকাৰে বনাই, বৰ্তমান কাঠবিলাক এনেকৈ মেটেকাৰে বনায়। আৰু এনেকৈ বেগবোৰ বনাই মেটেকাৰে, আপোনালোকে দেখুৱাইছোঁ মেটেকাৰে বনাই ছবিবিলাক কালাৰ চালাৰ কৰি। গাইজ এনেধৰণে মেটেকাৰে কাঁহী বাতি বেগ এনেকৈ বনাই। আমি ইয়াৰ পিছত গৈ আছোঁ কেনেকৈনো মুখাশিল্পবোৰ বনাই আমি চাওঁ আহক। এইবোৰে হ'ল মুখাশিল্প, আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বনাই। বৰ্তমান এনেকৈ বাঁহেৰে লৈ বৰ্তমান মুখাশিল্পবোৰ এনেদৰে ফ্ৰেমবোৰ বনাই আছে। এনেকৈ মাটিৰে মচিছে। আৰু এই আপোনালোকে দেখি আছে এটা প্ৰকাণ্ড হাতী বনাইছে। চামগুৰি সত্ৰত ইয়াতে এনেকৈ মুখা বনাই আপোনালোকক দেখুৱাই আছোঁ। এইটো হাতী বনাই আছে বৰ্তমান। গাইজ এনেকৈ মুখাশিল্পবোৰ বনাই আছে। এনেদৰে আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ। এইবোৰ হ'ল মুখাশিল্প। গাইজ মই আপোনালোকক কেনেকৈনো মুখাশিল্পবোৰ বনাই আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে বৰ্তমান মুখাশিল্পবোৰ বনাই আছে বৰ্তমান সত্ৰাধিকাৰীগৰাকীয়ে। এনেকৈ বনাই আছে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এয়াৰ ব্লগছলৈ। চামগুৰি সত্ৰখন কিয় আৰু কি কাৰণৰ বিখ্যাত আপুনি ক'ব নেকি অকণমান? হয়, মোৰ নাম ধীৰেন গোস্বামী। আমাৰ হ'ল এখন চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ চাম গছৰ গুৰিত, সেইকাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্নযাত্ৰা ভাওনাৰ যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিলে। আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ হ'ল, তেওঁৰ দিনতে মুখাশিল্পতে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে। 2000 চনত সত্ৰীয়া নৃত্য, 3 চনত মুখাশিল্প, এই দুটা যেতিয়া স্বীকৃতি পালে তেতিয়াই বিশ্বৰ লোক আহিবলৈ ল'লে মাজুলী মুখাশিল্প চাবলৈ। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে। প্ৰথম মোৰ পিতৃয়ে লাভ কৰিছিলে সংগীত নাটক একাডেমী বঁটা। পিতৃৰ নাম কুশকান্ত দেৱ গোস্বামী। আৰু 13 চনত পালে প্ৰণৱ বৰুৱা শিল্পী বঁটা। এই বঁটাবিলাক যেতিয়া পাই গ'ল তেতিয়া বিশ্বৰ লোক আহিবলৈ ল'লে। আৰু আমাৰ মুখা প্ৰথমতে আমি এনেকৈ বাঁহৰ কাঠিয়ে কৰি লওঁ। এইবিলাক এইবোৰ খাওঁ, এইটো বাঁহৰ কাঠিয়ে কৰি লৈছোঁ। তাৰ ওপৰত এইটো কুমাৰ মাটিয়ে কাপোৰ মাৰিলোঁ।
এতিয়া তাৰ ওপৰত মই এইটো গৰু গোবৰে চেহেৰা বনাইছোঁ, এইটো গৰু গোবৰে এইটো চেহেৰা বনাই আছোঁ। আকৌ চেহেৰাটো যেতিয়া হৈ যাব, ইয়াৰ ওপৰত আমি কুমাৰ নাকেৰে পুনৰ আকৌ কাপোৰটো মাৰি দিম। তাৰপৰা এইটো ৰ'দত শুকুৱাই লৈ এনেকৈ মিহি কৰি যেতিয়া শুকাই যাব, তাৰ ওপৰত আমি ৰং কৰিম। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটকাই মুখা আৰু মুখ মুখা। এই 3টা ভাগত আমি মুখা বনাওঁ। এই চামগুৰি সত্ৰ বিশ্ববিখ্যাত মুখাশিল্পৰ কাৰণে ন? বিখ্যাত এই মুখাশিল্পৰ কাৰণে। ধন্যবাদ থাকিব। ধন্যবাদ। গাইজ সত্ৰ দৰ্শন কৰি আহিলোঁ, এতিয়া হোটেলত সোমাইছোঁ, কিবা কানি খাই লওঁ। বৰ্তমান বৰ ভোক লাগিছে, আমি খাই লওঁ সকলো পৰিয়ালে। পৰঠা খাব লৈছোঁ গাইজ, এই আপোনাৰ দেখি আছে টেষ্টি। গাইজ আমি হোটেলত কিবা কিবি খাই লৈ আছোঁ বৰ্তমান। ইয়াৰ পিছত মাজুলীৰ বনগাঁওখন অকণমান দেখুৱাম, চাই থাকিব আগলৈ। গাইজ মই এতিয়া মাজুলীৰ বনগাঁৱত আছোঁ, আপোনালোকে দেখি আছে বনগাঁওখন, আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ। হেল্ল' গাইজ, এয়া হ'ল আপোনালোকে দেখি আছে মাজুলীৰ বনগাঁও, বৰ্তমান টাউনখন, বনগাঁও টাউনখন। গাইজ সেইখনে হ'ল মাজুলীৰ বনগাঁও টাউনখন, আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে।